নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অৰুণোদয় হিতাধিকাৰীৰ বাবে খুবেই ভাল খবৰ। অৰুণোদয় হিতাধিকাৰীয়ে 1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যিসকল লাখপতি ভাইদেউ 10,000 টকা লাভ কৰিছিলে তেওঁলোকে লাভ কৰিব 25,000 টকা, আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিলে তেওঁলোকৰ প্ৰথম কিস্তিৰ 49,000 টকা সোমাব। অৰুণোদয় আঁচনিৰ ধন 5টা নতুন নিয়মত সোমাব। অৰুণোদয় আঁচনিৰ লগতে আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। আটাইখিনি খবৰ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো খবৰ। অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি অসম চৰকাৰৰ এক সমাজৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিক আৰ্থিক আগবঢ়োৱাৰ উদ্দেশ্যে আৰম্ভ কৰা এক কল্যাণমূলক আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে দৰিদ্ৰ পৰিয়ালসমূহক সহায় কৰা। এই আঁচনিৰ মূল দিশসমূহ হৈছে হিতাধিকাৰীৰ পুনৰ পৰীক্ষা অৰ্থাৎ কোটকটীয়াকৈ আৰম্ভ হৈছে। বহু হিতাধিকাৰীৰ নাম কৰ্তন গৈছে আৰু বেংক একাউণ্ট আধাৰ য'ত প্ৰযোজ্য আৰু অন্যান্য নথিৰ সত্য সঠিক নোহোৱা নিশ্চিত কৰিবলৈ জোৰ দিয়া হৈছে। অযোগ্য বা দুবাৰকৈ নাম অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীৰ নাম তালিকাৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা লোৱা হৈছে। নতুন যোগ্য পৰিয়ালক পৰ্যায়ক্ৰমে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা অব্যাহত আছে। এই নিয়মসমূহ কিয় প্ৰয়োজন? নতুন নিয়মৰ মূল উদ্দেশ্য হৈছে চৰকাৰী সাহায্য প্ৰকৃত প্ৰয়োজনীয় লোকৰ ওচৰলৈ পোৱাটো নিশ্চিত কৰা, ভুৱা বা ভুল তথ্যৰ আধাৰত সুবিধা লোৱাটো ৰোধ কৰা, আঁচনিৰ স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি কৰা। দিব লৈছো পিছৰটো খবৰ। লাখপতি ভাইদেৱে লাভ কৰিব 25,000 টকা। কোনসকল লাখপতি ভাইদেৱে লাভ কৰিব 25,000 টকা? লাখপতি ভাইদেউৰ আঁচনি হৈছে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ মহিলা সবলীকৰণ আঁচনি। এই আঁচনিৰ মূল লক্ষ্য হৈছে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলা, স্বসহায়ক গোটৰ সদস্যসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকৰ বছৰি কমে 1 লাখ টকা উপাৰ্জন কৰিবলৈ উৎসাহিত কৰা। এই আঁচনিৰ অধীনত মহিলাসকলক কেৱল আৰ্থিক সহায় দিয়াই নহয়, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, ব্যৱসায়িক পৰামৰ্শ আৰু জীৱিকা উন্নয়নৰ সুযোগো প্ৰদান কৰা হয়। কৃষি, পশুপালন, হাঁহ কুকুৰা পালন, দুগ্ধ উৎপাদন, মাছ পালন, হস্তশিল্প আদিত ক্ষেত্ৰত মহিলাসকলক উৎসাহিত কৰা হয়। ইয়াৰ ফলত তেওঁলোকে নিজকে উপাৰ্জনৰ পথ সৃষ্টি কৰিব পাৰে। এই আঁচনিৰ অন্যতম উদ্দেশ্য হৈছে দৰিদ্ৰ আৰু গ্ৰাম্য মহিলাসকলৰ বাবে আৰ্থিক অৱস্থা উন্নত কৰা। স্বসহায়ক গোটৰ সদস্যসকলে সঞ্চয়, ঋণ ব্যৱস্থাপনা, উদ্যোগ ব্যৱস্থাপনা, ব্যৱসায় সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সহায় লাভ কৰে। ফলস্বৰূপে পৰিয়ালৰ আয় বৃদ্ধি, সন্তানৰ শিক্ষা আৰু স্বাস্থ্য, জীৱন যাপনৰ মান উন্নত হয়।